সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেজমা এ চি কটনৰ ধুনীয়া ধুনীয়া যোৰা। কম দামী যোৰা 500 টকাত দিছোঁ। মই আচলতে বিহু বুলি অফাৰ দিছোঁ 500 টকাত। আগতে মই যিখিনি 600 টকা 650 টকাকৈ বিক্ৰী কৰিছিলোঁ সেইবিলাক কাপোৰ মই এতিয়া আপোনালোকক 500 টকাকৈ দিম বুলি ভাবিছোঁ। আৰু আছে মোৰ ওচৰত বহুত তেনেকুৱা যোৰা। কোনোবাই যদি লওঁ বুলি ভাবে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। ঘিলামৰা হাই ছেকেণ্ডেৰী ফ্ৰণ্টতে আছে মোৰ দোকানখন, ঢকুৱাখানা ৰোডত। আহিব তেতিয়াহ'লে আজিলৈ আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। কাপোৰখিনি চাই থাকিব কেনেকুৱা পায় আৰু কমেণ্ট কৰি জনাব কোনযোৰ কাপোৰ বেছি ভাল লাগিছে। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ। মই আপোনালোকক দেখাবলৈ লোৱা কাপোৰখিনি এইখিনি গোটেইখিনি 500 টকীয়া যোৰা এ চি কটনৰ চিম্পুল ধুনীয়া যোৰা। মেলি দেখাই দিম মই গোটেইখিনি ভালকৈ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব'লক আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো। প্ৰথম এইযোৰকে দেখাবলৈ লৈছোঁ, চিয়াহী কালাৰ। খুব ধুনীয়া ধুনীয়া কাপোৰখিনি, মাজতো ধুনীয়াকৈ বুটা আছে। এখন চাদৰখন, এখন চাদৰখনৰ মাজত এনেকৈ গুণা এলাইন আৰু বগা সূতা এনেকৈ এলাইন ফুল আছে। এনেকৈ এখন চাদৰখনৰ এইটো আঁচলটো মিচিং খাই ষ্টাইলৰ কৰিছে। খুব ধুনীয়া লাগিছে চাদৰখন। আৰু এখন মেখেলাখন এখন ব্লাউজৰ পিচটো সৰু সৰু বুটা মাজত। আৰু এইখিনি পতিখিনি এনেকৈ সৰু সৰু পতি। কাপোৰখিনি গোটেইখিনি একে, মাজৰখিনি গোটেইখিনি মেলি নেদেখাওঁ মই। অকল সেইযোৰৰ নিচিনা একেই বুটা হ'ব যেতিয়া অকল কালাৰটো দেখাই দিছোঁ। এইযোৰ এনেকুৱা কালাৰ, এনেকৈ ফুল আছে। পতিখিনি তেনেকুৱা সৰু সৰু। এখন চাদৰখন আছিলে আৰু এখন মেখেলা। এইযোৰ একে, অকণমান ডিফাৰেঞ্চ। এইযোৰ পাতল আৰু এইযোৰ ডাঠ। এইযোৰো সেই একে, গোটেইখিনি নেদেখাওঁ। পিন্ধিলে খুব ভাল লাগিব। এইকেইটা ৰং মই বৰ ভাল পাওঁ। বগা মানুহকতো খুব ধুনীয়াই লাগিব। এইযোৰ গোটেইখিনি নেমেলোঁ, বেছিকৈ গোটেইখিনি মেলি থাকিলে বহুত সময় লাগিব। এখন মেখেলাখন, এইটো ৰঙে চবকে ভাল লাগে। বগা আৰু ক'লা একো এইবিলাক নেবাছে। ক'লা মানুহকো ভাল লাগে আৰু বগা মানুহকো ভাল লাগে। এইযোৰ আকাশ ৰংযোৰটো মই এনেও বহুত ভাল পাওঁ। এখন মেখেলা এইযোৰ আৰু এখন চাদৰখন এনেকুৱা। চবতে এনেকৈ এটা গুণা লাইন আৰু বগা সূতা লাইন আছে। এইটো আঁচলটো খুব ধুনীয়াকৈ কৰিছে। মোবাইলত ইমান স্পষ্টকৈ উঠা নাই, কিন্তু সন্মুখত দেখাত বহুত ধুনীয়া লাগিছে। এইযোৰ গোটেইখিনি আচলতে মেলি থাকিলে বহুত দেৰি হ'বগৈ, সেইটো কাৰণে নেমেলোঁ। এনেকৈ কালাৰকেইটা অকল দেখাই গৈছোঁ। এইযোৰ চিয়াহী ৰং, আগতে চিয়াহী ৰঙৰ এযোৰ দেখাইছোঁৱে। এইযোৰৰ বুটাটো বেলেগ ষ্টাইলৰ ফুলটো, সেইটো কাৰণে এইযোৰ মেলি দেখাই দিছোঁ। এইযোৰ পিঁয়াজ ৰঙৰ এইবিলাক কাপোৰ মই আগতে 600 650কৈ বিক্ৰী কৰিছিলোঁ। আৰু এতিয়া বিহু বুলি অফাৰ দিছোঁ। অফাৰতে যদি কোনোবাই লওঁ বুলি আহে তেতিয়াহ'লে ল'ব পাৰে। এসপ্তাহলৈকে এইটো অফাৰ থাকিব। এইটো আঁচলটো বগা আৰু গুণা আছে। কাপোৰযোৰৰ সৈতে একে ৰঙৰ সূতাৰে ফুল কৰিছে, সেইটো কাৰণে ইমান ধৰিব পৰা নাই। ফুলটো স্পষ্টকৈ উঠা নাই মোবাইলত। এখন মেখেলাখন আৰু এইখিনি চাইড পাৰিখিনি এনেকুৱা। খুব ধুনীয়া এযোৰ কাপোৰ। এইযোৰ কাপোৰৰ মেখেলাখন এখন, এইখিনি আছে ব্লাউজৰ পিচটো আৰু লগতে পতিখিনি আছে। ব্লাউজৰ পিচটো এইফালে আছে, সৰু সৰু বুটা এনেকৈ। ভুল হৈ গৈছিলে মোৰ, এইটোহে আচলতে ব্লাউজৰ পিচটো আছিলে। এইটো সৰু সৰু বুটা আছিলে। চাদৰখনৰ মাজত এনেকৈ সৰু সৰু বুটা, গোটেই চাদৰখন এনেকৈ থাকিব। বগাত ৰঙা সূতাৰে কৈছে যে খুব ভাল লাগিছে কাপোৰটো দেখিবলৈ। আৰু আঁচলটো এনেকুৱা হ'ব। এইযোৰো একে ফুল, অকল কালাৰটো বেলেগ। গতিকে গোটেই কাপোৰযোৰ মই মেলি নেদেখাওঁ, আপোনালোকে অকল কালাৰটো দেখিলেই হ'ব। সিযোৰ নিচিনা একেই হ'ব গোটেইযোৰ, ফুলে চুলে একে, অকল কালাৰটো এইযোৰ
এইযোৰ গুলপীয়া, এইযোৰ একে কাপোৰ। এইখিনি গোটেইখিনি চব 500 টকা। এইযোৰ ডাঠ সেউজীয়া, এইযোৰ আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো চাই। এইযোৰ গুলপীয়াত চিয়াহী কালাৰ কৰিছে, খুব ধুনীয়া লাগিছে এইযোৰ দেখিবলৈ। এইযোৰ আছে, এইযোৰ ফুলটো অকণমান বেলেগ। এইযোৰ অকণমান মেলি দেখাই দিওঁ। এখন চাদৰখন এনেকুৱা চিম্পুল, আৰু আঁচলটো এনেকুৱা। এইযোৰো 500। এইখন মেখেলাখন, আৰু এইটো ব্লাউজৰ পিচ। এইযোৰ আছে হালধীয়া, এইখিনি চিম্পুল, মাজত বুটাটো সৰুকৈ দিছে। আৰু এইযোৰ হালধীয়া, মাজৰ বুটাখিনি সৰু দেখিছে, বগা সূতাৰে কৰিছে। এয়া বগা সূতাৰে সৰুকৈ বুটা কৰিছে। আৰু এইটো আঁচলটো খুব ধুনীয়া। এইখিনি পটিখিনি ওচৰৰ পৰা দেখাই দিছোঁ। এখন চাদৰখন আছিলে আৰু এখন মেখেলাখন। এইখিনিও একে 500 টকা। এখন মেখেলা, আৰু এইফালে আছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো চিম্পুল, অকল পটিটো দিছে। ব্লাউজৰ পিচবিলাক আজিকালি চিম্পুল হ'লেই বেছি ভাল লাগে। আৰু এইযোৰো একেই, গতিকে এইযোৰ মেলি নেদেখাওঁ বুলি ভাবিছোঁ। একেই হ'ব গোটেইযোৰ। মাজত এনেকৈ সৰু বুটা আছে। এখন চাদৰখন আৰু এইখন মেখেলা, ব্লাউজৰ পিচ আছে, পটি আছে, চব একে। এখন এনেকুৱা, এইযোৰ আকাশ ৰঙৰ, একেই হ'ব গোটেইখিনি কাপোৰ। এইযোৰ ডাঠ চিয়াহী ৰঙৰ, ডাঠ চিয়াহীত এযোৰ বগা কৰিছে, খুব ধুনীয়া লাগিছে এইযোৰ আছিলে। এইযোৰ চকলেট, এইযোৰ খুব ধুনীয়া কাপোৰ। এয়া এনেকৈ মাজত বুটা আৰু আগটো এনেকুৱা। এইযোৰ ডাঠ চিয়াহী, এইযোৰ দেখালোৱে ডাঠ চিয়াহী। আৰু এইযোৰ কাপোৰ মই কেইবাযোৰো আনিছিলোঁ এইটোৰ লগত, কিন্তু মোৰ কাপোৰখিনি বিক্ৰী হৈ গ'ল। সেইটো কাৰণে এইখিনি আপোনালোকক মই দেখাব নোৱাৰিলোঁ। অকল এইযোৰ আছিলে, এইযোৰকে দেখাই দিছোঁ। এইযোৰো একেই কাপোৰ, কিন্তু ফুলটো অকণমান বেলেগ এইখিনিত থাকি। এইযোৰৰ মাজত দুটা কালাৰে ফুল কৰিছে, এটা গুণা আৰু এটা ৰঙা। এয়া ধৰিব পাৰিছে নহয়, এইটো গুণা কৰিছে, এইটো ৰঙা কৰিছে। আৰু এইটো আঁচলটো এনেকুৱা সৰু ফুল আঁচলটো। এখন মেখেলা, আৰু এইফালে এইখিনি পটিখিনি আছে, পটিখিনি খুব ধুনীয়া। আৰু এইটো ব্লাউজৰ পিচ, নতুনকৈ অনা। এতিয়া এইখিনি কাপোৰ দেখাই দিওঁ, অকল 500 টকীয়া নহয়, এইখিনি 850 টকা যোৰা। এইখিনিও দেখাই দিছোঁ। এইখিনিও AC কটন, কিন্তু এই AC কটনৰ কাপোৰটো অকণমান বেছি ভাল, অকণমান মিহি, পিন্ধি ভাল লাগে। সেইটো কাৰণে এইখিনি দামটো বেছি। এইখিনি আঁচলটো এইটো আঁচলটো অকণমান ডাঙৰ, এনেকৈ ফুল কৰিছে, গুণা আৰু বগা সূতাৰে কৰিছে। আৰু মাজৰ বুটাখিনি সৰু, একেবাৰে সৰু। এয়া ধৰিব পাৰিছে নহয় মাজৰ বুটাখিনি এনেকুৱা। আৰু এইফালে আছে পটিখিনি, এইখিনি পটি। এইযোৰ গুলপীয়া, পাতল গুলপীয়া, খুব ধুনীয়া এযোৰ কাপোৰ। আৰু এখন মেখেলাৰ লগতে এইখন। ইয়াতে ব্লাউজৰ পিচটো আছে, এইটো ব্লাউজৰ পিচ, সৰুকৈ বুটা থাকিব ব্লাউজৰ পিচটোৰ মাজত। এইযোৰ আছিলে, আৰু সেইযোৰৰ নিচিনা একেবাৰে একেই এইযোৰ আকাশ ৰং, পাতল আকাশ ৰং একেবাৰে। এয়া পাতল আকাশ ৰঙত বগা সূতাৰে কৰিছে, খুব ধুনীয়া লাগিছে। একদম কুমলীয়া নিচিনা হৈ গৈছে কালাৰটো। পিন্ধিলে বয়সস্থ বা কম বয়সীয়া মানুহ নেবাছে কাপোৰ, চবকে ভাল লাগিব। এইযোৰ মুগা ৰঙৰ মই দুযোৰ আনিছিলোঁ। এযোৰ অনাৰ লগে লগে বিক্ৰী হ'ল। এইযোৰ মুগা ৰঙত বগা সূতাৰে কৰিছে। এইযোৰ আছে আজা ৰঙৰ,
আজা ৰঙৰ যোৰটো এনেকৈ বগা সূতাই কৰিছে আৰু মাজত এই এনেকৈ বুটা আছে। এইখিনি মেলি নেদেখাওঁ, এযোৰ দেখালোৱে যেতিয়া চবটো একেই হ'ব। আৰু এইপিনে আছে বগা দুযোৰ, বগা দুযোৰত ৰঙা সূতাৰে কৰিছে। এইকেইযোৰ আছে অকণমান, এইকেইযোৰ তাত থাকি দামী, এইকেইযোৰ 1050 টকা। এইকেইযোৰ মাজত ঘন ঘন বুটা থকাৰ কাৰণে হয়তো দামটো বেছি হ'ব পাৰে, কিন্তু কাপোৰ একেই, ভাল কাপোৰ, ধুনীয়া কাপোৰটো। এয়া এনেকৈ বুটা আছে, এইটো আচলটো সৰু সৰুকৈ ফুল কৰাৰ কাৰণে কাপোৰযোৰ বেছি ধুনীয়া লাগিছে। এইখিনি পটি, চাইড পটিটো, আৰু মেখেলাখন এইখন। বয়সস্থ মানুহবিলাকে কিছুমানে পিন্ধিব বিচাৰে, কিন্তু ৰংবিলাক বেছি তেজা হ'লে মানে পিন্ধিব নোৱাৰে, আৰু এনেকুৱা বগা কাপোৰ হ'লে মানে চবেই পিন্ধিব পাৰিব। এইটো ব্লাউজৰ পিচটো আছিলে, পটি এটা আছে ব্লাউজৰ পিছত, মাজত বুটা নাই, পটিটো ডাঙৰকৈ দিছে। এয়া এনেকুৱা কাপোৰ মই আনিছিলোঁ 5 যোৰ, অনাৰ লগে লগে মোৰ 3 যোৰ বিক্ৰী হৈ থাকিলে। আপোনালোকক দেখাব নোৱাৰিলোঁ বাকীকেইটা কালাৰ, একে 2 যোৰ আছিলে, সেইযোৰ দেখাই গ'লোঁ, আৰু লগতে এযোৰ আছিলে, একে ৰং একে ফুল, সেইযোৰ মেলি নেদেখাওঁ। আজিলৈ মই আপোনালোকক ইমানখিনিয়ে দেখালোঁ, এতিয়াও বহুত কাপোৰ মেলি দিলোঁ, জাপোতে বহুত সময় লাগিব, গতিকে এতিয়া সামৰিছোঁ ভিডিঅ'টো ইমানতে। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু যদি মোক ছাবস্ক্ৰাইব নকৰা কোনোবা মানুহে চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। মোৰ আগতেও এটা চেনেল আছিলে, সেইটো চেনেল মোৰ নিজৰ ভুলৰ কাৰণে সেইটো বন্ধ হৈ গ'ল, গতিকে এতিয়া নতুনকৈ খুলিছোঁ, একেবাৰে নতুন চেনেল। গতিকে যদি কোনোবাই মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিলে মই বহুত সুখী হ'ম। এতিয়ালৈ আহিছোঁ, ভিডিঅ'টো ভালদৰে চাব বুলি আশা ৰাখিলোঁ।